মৃত্যুক কেনেকৈ জয় কৰিছিল ষ্টেফেন হকিঙে। ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ লগতে আপোনালোকে মটিভেট হ'ব পাৰিব। ধন্যবাদ। মৃত্যুক জয় কৰা বিশ্বৰ এজন প্ৰখ্যাত বিজ্ঞানী। মাত্ৰ 2 বছৰ জীয়াই থাকিম বুলি জানিও তিল তিলকৈ এফালৰ পৰা মৰি যোৱা শৰীৰটোক লৈ কৰি পৃথিৱীৰ 2টা আচৰিত আৱিষ্কাৰ, যি আজিও মানৱ জাতিৰ উপকাৰ সাধন হৈছে। ষ্টেফেন হকিঙে, যাক সৰুতে মানুহে অনষ্টাইল নামেৰে মাতিছিল। গণিত ভালপোৱা ষ্টেফেনে সৰু পেলনীয়া ইলেক্ট্ৰনিক সামগ্ৰীয়ে সাজি উলিয়াইছিল এটা কম্পিউটাৰ। মাত্ৰ 17 বছৰ বয়সতে অক্সফৰ্ড বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছিল ষ্টেফেনে। কিন্তু এদিন হঠাৎ এজাক ধুমুহা আহিল ষ্টেফেনৰ জীৱনলৈ। ষ্টেফেনে অক্সফৰ্ডৰ পৰা এদিন ছুটীত ঘৰলৈ আহোঁতে হঠাৎ বাগৰি পৰিছিল ঘৰৰ চিৰিৰ পৰা। প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে সাধাৰণ ভাবি লৈছিল। কিন্তু যেতিয়া লাহে লাহে বেছি অসুবিধা পাবলৈ ধৰিলে, তেতিয়া চিকিৎসকৰ কাষচপাত পোহৰলৈ আহিল ষ্টেফেন কেতিয়াও ভাল নোহোৱা এক ৰোগত আক্ৰান্ত হৈছে। বেমাৰটোৰ নাম নিউৰন মটৰ ডিজিজ। এই ৰোগে মাংসপেশীক নিয়ন্ত্ৰণ কৰাৰ নাৰ্ভবোৰ কাম কৰাৰ লাহে লাহে বন্ধ কৰি দিয়ে, যাৰ ফলত গোটেই দেহটোৱে কাম নকৰা হৈ যায় এটা সময়ত আৰু লাহে লাহে মৃত্যুক আঁকোৱালি লয়। চিকিৎসকৰ মতে ষ্টেফেনৰো মাত্ৰ 2 বছৰহে জীয়াই থাকিব। চিকিৎসকৰ এই কথা শুনাৰ পিছত ষ্টেফেন যথেষ্ট হতাশ হৈছিল। কিন্তু হতাশক একাষৰীয়াকৈ থৈ ষ্টেফেনে অনুভৱ কৰিছিল যে মই এনেকৈ মৰিব নোৱাৰোঁ। মই জীৱনত এতিয়াও কৰিবলৈ বহুত কিবা কিবি কৰিবলগীয়া আছে। তাৰ পিছত মৃত্যুক পিঠি দি আৰম্ভ কৰিছিল। বৈজ্ঞানিক জীৱনৰ অচিন ৰোগটোক অভিশাপ হিচাপে নহয়, বৰদান হিচাপে লৈ বিজ্ঞানৰ ক্ষেত্ৰখনত কাম কৰি লাহে লাহে বিশ্বত নাম হ'বলৈ ধৰিলে। কিন্তু আনফালে ষ্টেফেনৰ শৰীৰটো এফালৰ পৰা মৰি আহিছে। শৰীৰটো মৰিলেও মনৰ উদ্যম কমা নাছিল। লাহে লাহে মগজুৰ বাহিৰে দেহৰ সকলো অংগ বিকল হৈ পৰাত সহায় লয় হুইল চেয়াৰৰ। এইদৰে লাহে লাহে মগজুৰ বাহিৰে দেহৰ সকলো অংগ বিকল হৈ পৰাত সহায় লয় হুইল চেয়াৰৰ। এইদৰে লাহে লাহে মৃত্যুকো মাৰি মাৰি অৱশেষত ষ্টেফেনে ব্লেক হোলছ আৰু হকিং ৰেডিয়েশ্যনৰ থিয়ৰী বিশ্বক দিলে। এই আৱিষ্কাৰে খলকনি সৃষ্টি কৰিলে বিশ্বত। ষ্টেফেনৰ মতে মৰিবলৈ মোৰ ভয় নালাগে, কিন্তু মৰাৰ আগত মই বহু কিবা কিবি কৰিবলগীয়া আছে। মানুহৰ মৃত্যু এনেও নিশ্চিত, কিন্তু জন্ম আৰু মৃত্যুৰ মাজত এনেকৈ জীয়াই থাকিব বিচৰা, সেয়াও তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। জীৱন যিমানেই কঠিন নহওক কিয়, আপুনি কিবা এটা নহয় কিবা এটা কৰিব পাৰিবই আৰু সফল হ'বই। জীৱনত বাধা আহিবই। বাধাক আপুনি অভিশাপ হিচাপে নলৈ বৰদান হিচাপে লওক, যিদৰে ষ্টেফেন হকিঙে লৈছিল। আপুনি তেনেদৰে কৰিব বিচাৰিলে এদিন সফল হ'বই। যিমানেই কঠিন সময় নাহক কিয়, আপুনি কিবা এটা কৰিম বুলি ভাবিলে যদি একাগ্ৰতাৰে ধৰে, তেনেহ'লে আপুনি সফল। তেনেদৰে ষ্টেফেন হকিঙেও নিজৰ মৃত্যুক জয় কৰিলে। তিল তিলকৈ মৰা ষ্টেফেন হকিঙেও আজি অমৰ হৈ ৰ'ল। ভিডিঅ'টি দীঘলীয়া নকৰি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।